নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম আজি আপোনালোকলৈ লৈ আহিছোঁ বৰা চাউলৰ এটা সুন্দৰ জলপান আপোনালোকেও এবাৰ মিছ নকৰিব এই জলপানবিধ খাবলৈ সঁচাকৈ বহুত সোৱাদযুক্ত হয় চাওঁচোন আহক কেনেকৈ বনালোঁ আজি কি বনাবা আজি বৰা চাউলৰ পটককৈ হোৱা এটা ৰেচিপি বনাম ইয়াৰ বৰা চাউলখিনি তিয়াই থৈছিলোঁ আছে পুৰা কোমলি আছে তাৰপিছত একদম পটককৈ হয় এতিয়াতো চবৰ ঘৰতে নতুন বৰা চাউল হৈছে তাৰপিছত ইয়াত এতিয়া মই এই কুকাৰটো লৈ লৈছোঁ কুকাৰটোত পানী দি দিছোঁ অলপ মানে পানী গৰম কৰিম আৰু মানে বৰা চাউলৰ জলপান টাইপ কিবা ৰেচিপি হ'ব জলপানেই হয় খালি বহুত সোনকালে হয় একমাত্ৰ মানে বৰা চাউলটো সোনকালে তিয়াই থ'ব লাগে আৰু ইয়াত এতিয়া পানী অলপ দি লৈছোঁ এই কুকাৰটোত এইটো হেৰিয়াত বহাই থৈ দিম খালি বৰা চাউলটো যে আমি বনালে যেনেকৈ আঠা হয় তেনেকুৱা হ'ব নহয় নহয় হ'ব আঠাই হ'ব খালি একদম হেৰি হ'ব খাবলৈ ভাল হ'ব এতিয়া কুকাৰটো তুলি থৈছোঁ এই হেৰিটো চিটিটো খুলি দিম পাছত হ'ল পানীখিনি গৰম হ'বলৈ ৰাখিছোঁ মানে তাৰপিছত এইফালে এতিয়া চোৱা পানীটো আগতে গৰম কৰি লৈছোঁ পানীটো পূৰা গৰম হ'ব লাগিব মানে এটামান চিটি মৰা সমানলৈকে গৰম হ'ব লাগিব আৰু ঠিক আছে এতিয়া চুপি এটা লৈ লৈছোঁ এনেকুৱা চুপি এটা লৈ ল'লে হ'ল এই চুপিটোত এতিয়া ঘিউ অকণ বা ৰিফাইন তেল অকণ সানিব পাৰি মই এতিয়া ঘিউ অলপ লগাই দিম এনেকৈ চামুচত বনাই লৈছোঁ অকণমান আৰু লৈ ইয়াত সানি ল'ব লাগিব চুপিটোৰ পৰা এনেকৈ ঘিউটো সানি দিছোঁ বেছি নালাগে দেই একদম অকণমান সানি বা ৰিফাইন তেল অকণ সানি ল'লেও হ'ব নহ'লে লাগি ধৰিব যে সানি ল'লোঁ সানি লৈ এই বৰা চাউলখিনি এইটো কিমান দেৰি তিয়াইছিলা চাউলটো 8-9 ঘণ্টামান তিয়াব লাগে মানে ৰাতিপুৱা অভাৰনাইট তিয়ালেও বেয়া নহয় মানে তুমি ৰাতিপুৱা 8-9টা মানত তিয়াই দিছিলা 9টা মানত তিয়াইছিলোঁ এতিয়া মানে 5টামান বজাত বনাইছোঁ আৰু এয়া এনেকৈ দি দিছোঁ ইমানকৈ দিলে হ'ল এতিয়া ইয়াৰ মাজতে এই ঘিউ অকণ সোমাই দিব লাগে ঘিউ নিদিলেও কোনো কথা নাই কিন্তু সেই ঘিউ অকণ দিলে মানে অকণমান বস্তুটো মানে অকণমান হেৰি গোন্ধটো আহিব আৰু মানে ধৰা লাগি নধৰিব চাগে লাগি ধৰিব বুলিও নহয় এইটো ঘিউটো যে চবতে চাউলটোলৈ গুচি যাব ন এইটো দিয়া নিদিয়াটো নিজৰ কথা একে ঘিউ অকণমান এইটো অপশ্যনেল হয় ন এইটো নিদিলেও মানে কোনো কথা নাই আৰু খালি এইটো গোন্ধটোৰ কাৰণে দি দিয়া হৈছে সেইটো গলি যাব চাগে এনেকৈ হৈ গ'ল এইটো এতিয়া পানীটো গৰম হওক তাত দি দিম আৰু আচ্ছা মানে এইফালে তুমি পানীটো পুৰা হিট হ'ব লাগিব চাগে ন পানীটো পুৰা মানে চিটি এটা মাৰি দিলেও বেয়া নহয় ইয়াত চাউলটো মানে কমপ্লিট ফিল আপ কৰি লৈছে ন প্লাষ্টিকৰ চুপিটো গোটেই তাতে সেইকণ ঘিউকণ দি দিছোঁ আৰু প্লাষ্টিকৰ চুপিটো গলি নাযায় অ'কে একদম ধুনীয়াকৈ হেৰি হৈ যাব একদম 1 মিনিটত হৈ যাব চাউলটো খালি কোমলিব লাগে মাৰিলে চুপি মাৰিলে এতিয়া এইটো গেছটো কমাই লৈছোঁ মানে আনটো কাৰণে নহয় দিম যে সেইকাৰণে মই হেৰি কৰি লৈছোঁ কমাই লৈছোঁ এইটো খালি এইটো অকণমান সাৱধান দেই এইটো এনেকৈ গৈ আছে মানে তোমাৰ ষ্টিমটো গৈ থাকে ন এনেকৈ ভৰাই দিব লাগিব আচ্ছা মানে আচ্ছা ইয়াত এতিয়া ভৰাই দিলে দে ধৰি এনেই পোন্ধৰে থাকিব বাৰু তুমি খাই কেনেকুৱা পালা ক'বা এনেই বৰা চাউল খোৱা নাই খাওঁ কিন্তু বৰা চাউলটো ইমান মই খাচ নাপাওঁ তুমি এইটো দেখাবা ওচৰলৈ আহি ক্ল'জ লুক এটা এইটো চোৱা মই এতিয়া গেছটো অফ কৰি দিছোঁ দেই অকণমান এইটো ৰেডি কৰালৈকে ইটো ৰেডি কৰালৈকে এইটো অফ কৰি দিছোঁ এইটো খুলি লৈ আহিছোঁ এয়া মানে এটা কাপ বনাবলৈ তোমাক খুব বেছি 5 মিনিট তাতে মই বাকী দিম চাবা দেই চা কি ধুনীয়া লাগিছে এইটো নেক্সটটো বনাইছা ন আকৌ তেনেকৈ চেম প্ৰচেছতে দি ল'লোঁ মানে জাষ্ট বৰা চাউলকেইটা দি দিছোঁ আকৌ ইয়াৰ কুকাৰটোত দি দিছোঁ সেইটো এতিয়া ধুনীয়া লাগিছে তুমি ভাল পাইছা ন দেখি দেখিবলৈ ভাল হৈছে খাবলৈও ভালে হ'ব এইটো লাষ্ট এইটো তুমি খাবা মই তোমালৈ ৰেডি কৰিছোঁ দেই চাবা এইটো দি দিছোঁ এটা তাৰপিছত ক্ৰীম খাবানে ক্ৰীম দিয়া তুমি গুড়ে খাবা নে চেনি খাবা গুড় দিয়া
অকণ গুড় দি দিছোঁ দেই হ'বনে আপোনালোকেও বনাই খাই কেনেকুৱা হৈছে জনাব দেই আৰু এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ